खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां खैरोबारि बियाबनि एमसिएलए भुपेन चन्द्र बर'आ इएम होयोब्ला बिपिएफ खौ मदद होगोन होनना बुंनाया भाइरेल जादों खैरोबारि बियाबनि एमसिएलए भुपेन चन्द्र बर'आ इएम होयोब्ला बिपिएफ खौ मदद होगोन होनना बुंनाया भाइरेल जादों बिखौ लानानै बिथाङा एमसिएलए भुपेन चन्द्र बर'आ खैफोदाव गोग्लैनांदों दिनै भाइरेल जानायखौ लानानै फिन जाथाय होदों बिथां बर'आ मख'जायोदि मैया उदालगुरि जिल्ला बेंगिरि मावखुलिनि सिगाङाव सिनाय मोननाय लोगो लोगो खौरांगिरिनि सिगाङाव ओरैनो रंजानानै हाग्रामा महिलारिया बिथांनो इएम होयोब्ला बिपिएफ खौ मदद होगोन होनना बुंदोंमोन बि खोथायानो खौरां बिजोङाव गोबां सावरायजायो नाथाय दिनै एमसिएलए भुपेन चन्द्र बर'आ गावनि गोरोन्थिखौ सुद्रायना फिन बुंफोरथि होयो खौरां बिजोंनि सिगाङाव মইতো মানে অলপ আগতে কৈছোঁৱেই মই বিপিএফত কোনোদিন নাযাওঁ কাৰণ কিয় নাযাওঁ যিহেতু বিপিএফ হ'ল আঞ্চলিক দল এটা আৰু আমি হ'ল ৰাষ্ট্ৰীয় দলত আছোঁ ৰাষ্ট্ৰীয় দলত থাকি পেলাই যিটো কাম কাজ কৰিব কাৰণে যিটো মানে হেৰি পাইছোঁ আৰু হয়তো বেলেগ পলিচিত নাপালোঁ আজি মই যিহেতু 1989 যে মই বিজেপি যিহেতু ফাউণ্ডাৰ আৰু আজিলৈকে মই বিজেপি কৰিয়ে আছোঁ আৰু ইয়াৰ পৰা এই ৰাষ্ট্ৰীয় বাদ দি পেলাই মই আঞ্চলিক দলত যোৱাটো মোৰ দ্বাৰা নহ'ব বাতৰিটো একচুৱেলি মই যিজন মানে মোৰ লগত মানে কথা পাতিছিলে তেওঁ একচুৱেলি মোৰ বহুত দিনৰ পৰা তেওঁক চিনি পাওঁ তেওঁলোকক মই ফ্ৰেণ্ডশ্বিপ মানে ফ্ৰেণ্ডলি মই ধেমালি কৰি কথা পাতিছিলোঁ কিন্তু সেইটোকে তেওঁ অলপ বেলেগভাৱে কৈ দিলে তাৰমানে তেওঁক মই তেনেকৈ যে তেওঁ মানে হেৰিত দিব মই কৈছিলোঁ তেওঁক যে এইটো কেমেৰাটো কিয় তুলি আছে বুলি কৈছিলোঁ মইতো আপোনাক মানে আপুনিতো মোক কোৱা নাই এনেকৈ মানে আপোনাৰ লগত মানে সাক্ষাৎ কৰিম বুলি কিন্তু আপুনি তেনেকৈ কেমেৰাটো উঠাই আছে বোলে নাই নাই এইটো উঠাওঁ নাই আপোনাক বুলি কৈছে একচুৱেলি মই তেওঁক যিহেতু আগে পিছে লগ পাওঁ মই এটা তামচা ধেমালি কৰোঁ গতিকে মই কৈছিলোঁ ভাল এটা কিবা যদি পায় যাওঁত নেকি সুবিধা বুলি কৈছিলোঁ ধেমালিটো কৈছিলোঁ মই একচুৱেলি এইটো মই একচুৱেলি মই নিজে প্ৰেক্টিকেলভাৱেহে কৈছিলোঁ মই এই দলৰ হৈ পোৱা নাছিলোঁ সেইটোৱে মানে সি অলপ হেৰি কৰি দিলে এই ক্ষেত্ৰত আপোনাৰ পাৰ্টিৰ ফালৰ পৰা কিবা কথা আহিছে নেকি পাৰ্টিৰ নাই কোনো ফালৰ পৰা কোনো হেৰি কৰা নাই কোনোৱে মোক একো কোৱা নাই এতিয়ালৈকে যিহেতু মোৰ নিজস্ব মতে মই ক'লে পাৰ্টিত চৰকাৰ নহয় আৰু মই কিয় যাম মই বিপিএফত যিহেতু আমি যোৱা ইলেকশ্যনত যিহেতু আমি ইমান দিনে ৰাতিয়ে মানে কষ্ট কৰি আমি এই চিটটো খৈৰাবাৰী চিটটো আমি কিবাকৈ বিজেপিৰ হাতত আনিছোঁ আৰু ভৱিষ্যতে আমি চিটটো যাতে বিজেপিয়ে মানে জীয়াই ৰখাৰ কাৰণে আমি চিন্তা কৰিম যিহেতু আপুনি ইয়াৰে এটা ইএম হিচাপে দাবীদাৰ আছিলে এই ইএম পদটো নিদিয়াৰ কাৰণে এই বিসম্বাদ বুলি বহুতে ক'ব খোজে নাই একচুৱেলি ইএমটো মানে এটা কথা কি যিহেতু আমাৰ যিখিনি ইএম দিছে সেইটো আমাৰ পাৰ্টিৰ ফালৰ পৰাই দিয়া হৈছে বিজেপিৰ ফালৰ পৰাই দিয়া হৈছে এতিয়া ধৰক আমাৰ যিটো ওদালগুৰি ডিষ্ট্ৰিক্টত ইএম হিচাপে ধৰি লওক আমাৰ দিগন্ত বৰুৱা পাইছে আৰু ময়ো বিচাৰিছিলোঁ এছ টি হিচাপে কিজানি বিজেপিৰ পৰা মোক দিব কিন্তু এতিয়া ধৰি লওক মানে যিহেতু দিয়া নাই যেতিয়া মই কি কৰিম ঠিকছে দিয়া নাই ভালে পাইছোঁ মই কিন্তু 60% যিটো নেকি আমাৰ হেৰি আছে ভিচিট আছে সেইখিনি ঠিক কৰি দিব লাগিছে আৰু সেইটো বহুত দিনৰ পৰা মই কৈছোঁ প্ৰমোদ বড়োকো মই দিয়া হৈছে তাৰপিছত আমাৰ MP দিলীপ শইকীয়াকো দিয়া হৈছে মই কপি এটা ওদালগুৰি ডিষ্ট্ৰিক্টত দিয়া হৈছে কপি এটা তাৰপিছত ৰাজ্যিক সভাপতিক এটা দিয়া হৈছে যে আমাৰ 60% মোক কৰি দিয়ক এটা কাম কৰি মই ভাল লগা নাই 60% হ'লে তেওঁলোকে 3টা পায় আমি 6টা পাওঁ এইখিনি কৰি দিলে মই সন্তুষ্ট হ'ল হয় আৰু দলেও ভাল পালোঁ হয় তাৰমানে এতিয়া দলে এটা দুখ কৰি কৈ আছে যে আপুনি 60% কিয় কৰা নাই বুলি এতিয়া মই 60% কৰাৰ কাৰণে তেওঁলোকে আমাৰ যিহেতু খৈৰাবাৰী মণ্ডলৰ সভাপতি মাননীয় আমাৰ নিপেন দেৱনাথ আছে তেওঁ বাৰে কম্পিউটাৰ মাৰি পেলাই আমি 60% হেৰি কৰি এইটো কৰি পঠাই দিছোঁ ৰাজ্যিকক দিয়া হৈছে তাৰপিছত MPক দিয়া হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টক দিয়া হৈছে ইউ পি বলৰ সভাপতিক দিয়া হৈছে যে আমাৰ 60% আপোনালোকে কৰি দিয়ক এই কথাখিনিৰ কাৰণে আপুনি এই মন্তব্যখিনি কৰিছিল অলপ দুখ পাইছিলোঁ মই একচুৱেলি তেনেকৈ মই হাগ্ৰামা দলত যোগদান কৰিম কিয় বুলি কোৱা নাই মই কাৰণ কিয় জানো মই ক'লেই দেখোঁ আমি যিহেতু ৰাষ্ট্ৰীয় দলত আছোঁ ৰাষ্ট্ৰীয় দলত থাকি পেলাই যিটো কাম কাজ কৰি যিটো ভাল পাইছোঁ আমাৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ আজি কিমান নিকাভাৱে ৰাইজৰ কাম কৰি আছে আমি তেখেতক বাদ দি আমি বেলেগ পাৰ্টিত যাম নেকি আপুনি প্ৰমোদ বড়োৰ লগত বা এই 60% কথা পাতিছেনে নাই পাতিছোঁ মই তেওঁক মই দিয়াও হৈছিল এখন কপি তেওঁ মানে চাই পেলাই সোমাই থৈ দিছে তেওঁ ঠিক কৰি দিম বুলি কিন্তু আজিলৈকে নকৰিলে মই নাযাওঁ এইটো চিধা কথা